हेलो गाइस मैं आज आपलोक पुनर्बार स्वागतम जानाइছো मोर यूट्यूब चैनलলৈ बहुत दिन मूरत आइছো गतिके চাই থাকিব আজি মই আপোনালোকক বস্তু এটা দেখাম যেটো আমাৰ ধান মাৰিব আজি পথাৰতেই আছো মই এতিয়া মই পথাৰত মানে কি আমাৰ বাউণ্ডাৰী ভিতৰতে আছো গতিকে আপোনালোকে চাই থাকিব মই আজি মানে মেচিনত ধান কেনেকে মাৰে দেখিম এয়া মোৰ পিছফালে চাইছে নহয় এইবিলাক সব মানে অলপ পিছত আহি আছে মেচিনত মানে ধানখিনি কেনেকে দিয়ে সেইখিনি মই দেখাম আপোনালোকে মানে আমাৰ আধাখিনি আনিছে মানে এতিয়া এই আধাখিনি আজি মৰণা মাৰি দিব আৰু আধাখিনি অহাকালি মাৰি দিব গতিকে আপোনালোকে চাই থাকিব ভিডিঅটো প্ৰথমবাৰ শিকিলে আৰু যদি চেনেলটো নতুনকৈ আছে তেনে লাইক আৰু সাবস্ক্ৰাইব এটা কৰিয়ে দিব আৰু বুজিছে নাই তেন্তে ঠিক আছে বাৰু মই আপোনালোকক দেখাম আহি পোৱা নাই বাৰু মেচিনটো এতিয়ালৈকে আহিহে আছে তেতিয়া মই দেখাম দিয়ক একচুয়ালি কি জানে নাই মানে কি জানে আমাৰ মানে এইবাৰ মানে বহুত লেটটো হৈ গ'ল লেট মানে কি জানে ধান কাটোতে মানে একদম বহুত দিন লাগি গ'ল এইবাৰ কিন্তু এনে হলে আগতে হৈ যায় বাৰু অলপ আগতে হৈ যায় আৰু মানে হেইটোৱে আৰু কি কম আৰু মানে তো আপোনালোকে ভিডিঅটো বাৰু চাই থাকিব মই দেখাম এইখিনি হৈছে আমাৰ ধান একদম পুৰা বেলিটো পুৰা মুখতে পৰি যায় তো সেইকাৰণে মানে একদম পুৰা চাবই নোৱাৰি চকুত আৰু এইটো হৈছে কমলা এইটো মানে আমাৰ গছৰ কমলা হয় মানে ইমান লাগা নাই 20টা মান লাগিছে মানে কিন্তু পকাও নাই এতিয়ালৈকে তো মই আৰু এটা ভিডিঅ' বনাম সেইটো ভিডিঅ'ত আৰু ভালকৈ দেখাম এইবিলাক আপোনাৰ হেৰি পাৰিছে মানে এখন ডাঙৰ তিৰপাল পাৰিছে ইয়াত মানে কিবা গোটা ধানখিনি থব আৰু সেই গিজোপা আছে আমাৰ পানীলাও গছ এইখিনি আছে মানে কিবা ধান মাৰিবৰ কাৰণে এইখন মানে বিশাল পথাৰ ইয়াৰ পৰা আপোনাৰ ধান কাটি আনিছে বাস আৰু আমাৰ হৈছে এখনে বাৰী আৰু ট্ৰেক্টৰ বড়াই ফুৰিছে ধান মাৰবা হৈ গ'ল ধানটো মাৰি পেলাই এতিয়া হৈছে এইখিনি হৈছে খেৰ হৈছে টোটাল এইখিনি হৈছে খেৰ আমাৰ আৰু এইখিনি হৈছে ধান ৰাখি থৈছে মানে ইয়াতে পিছতকে লৈ যাব মানে একেবাৰে এই মাত্ৰ গা পা ধুই আহিলো মানে আপোনালোকক দেখাব নহল মানে কি জানে মানে মেচিনটো আহি গ'ল ন মেচিনটো অহাৰ লগে লগে মানে গামে চামে লাগি গ'লো তো সেইকাৰণে মানে একদম আজৰি মানে ভিডিঅ' কৰিবই নহ'ল গতিকে আপোনালোকে এনেকৈ দেখাইছোঁ পিছত কেতিয়াবা দেখাম দিয়ক আৰু আজি ধান মৰণাখিনি এইখিনি হৈছে ধান আৰু অলপ আছে সেইখিনি অহাকালি বা পৰহিলৈ হৈছে মৰণা মাৰি দিব একেবাৰে এনেকৈ থৈ দিব আৰু এইখিনি হৈছে খেৰ আমাৰ এইখিনি হৈছে খেৰ মেচিনটো আহি পেলাই মানে কি হ'ল জানে নাই মেচিনটো আহিলে লগে লগে আমি কাম বনাই লাগি গ'লো মানে ধানটো কেনেকৈ ওলাই কেনেকৈ মৰণা মাৰে আপোনালোকক দেখাব নহ'লে গতিকে বেলেগ দিনাখন দেখাম দিয়ক আৰু অন্য এটা ভিডিঅ'ত দেখাম এইখিনি হৈছে খেৰ মোৰ পিছফালে এইবিলাক খেৰ হৈছে আৰু এইবিলাক হৈছে মোৰ ধান এইবিলাক হৈছে আমাৰ ধান আৰু আধা আনিব আছে এইখিনি মানে এতিয়ালৈকে পথাৰৰ পৰা অনা নাই আনি পেলাই একেবাৰে অহাকালি পৰহি মানে মৰণা দি দিব তেতিয়া যদি পাওঁ তেতিয়া দেখাম আৰু যদি নাপাওঁ তেতিয়া ধৰক বেলেগ কেতিয়াবা দেখাম আৰু তেন্তে ঠিক আছে বাৰু মানে কি আজি ভিডিঅ'টো ইমান ৰাখিলোঁ আপোনালোকে যদি চেনেলটো যদি আকৌ এবাৰ কৈছোঁ যদি চেনেলটো নতুনকৈ আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু নিজৰ বুলি ঠিক আছে জয় আই অসম।